যে তোমাৰ কথাবিলাক এনেকৈ ইমান মনত কেনেকৈ থাকে ইমান দীঘল দীঘল কথা কোৱা কিবা জোৰোণৰ ওপৰত ভিডিঅ' বনাইছা আকৌ তোমাৰ অৰুণোদয়ৰ ওপৰত বনাইছা ইমান ধুনীয়াকৈ কেনেকৈ পাৰা পাৰোঁ আকৌ কাণখন নাথাকিলে মানুহ নাই নহয় কাণখন থাকিলেহে পায় কাণখন দিয়ে শুনো নহয় আমি কাণখন দিয়ে শুনা তাৰপিছত শুনো আৰু কাণখনে দিয়ে কেতিয়াবা বনাইছা ভিডিঅ' বহুত দিনৰ পৰা বনাই আছোঁ মই কাউণ্ট কৰি থকা নাই নহয় কি কৰি থকা নাই কাউণ্ট কৰি থকা নাই তথাপিও কিমান দিনৰ পৰা বনাই আছা ভিডিঅ' 1 মাহমান হ'ল নেকি একমাহমান হৈছে নি 3 মাহমান হৈছে 3 মাহত ইমান ধুনীয়াকৈ আদৰি লৈছে তুমি ভিডিঅ' বনাই ভাল পোৱা মানে ন ভাল পাওঁ কেতিয়া ভাবিলা যে মই এনেকৈ ভিডিঅ' বনাম এক্টিং কৰিম সৰুৰ পৰাই মোৰ সপোন আছিলে মই যে এজনী এতিয়া তুমি ডাঙৰ হৈ গ'লা তাৰপিছত এতিয়া মই ভাইৰেল গাৰ্ল হ'ম মানে আৰু চবেই মোক চিনি পাওক লাগিলে মুম্বাই আণ্টিয়ে চিনি পাওক চবেই চিনি পাওক মানে গুৱাহাটী মানুহবোৰে চিনি পাওক আৰু মোক কোনোবাই ষ্টুডিঅ'লৈ মাতক মোক সপোন এটা আছে কিমান ধুনীয়া আৰু আজি ফাইনেলি তুমি আহি গ'লা